হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ নাম sabir আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল sabir টেকনিকেল। আজিৰ ভিডিঅ'টো হৈছে ফেচবুক মাৰ্কেট প্লেছত কেনেদৰে অধিক ভিউজ আনিব পাৰি সেইটো আজি আপোনালোকক শিকাম। গতিকে দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি আপোনালোকক শিকাম ফেচবুক মাৰ্কেট প্লেছত অধিক ভিউজ কেনেদৰে আনিব পাৰি। তো বলক আপোনাক মই ফেচবুক মাৰ্কেট প্লেছৰ এপটো অ'পেন কৰি দেখাই আছোঁ। আপোনালোকে এই হোম চিম্বলত যাব। আপোনালোকে দিনত কমচে কম আপোনালোকে 2টা লিষ্টিং কৰিব। চেল অপশ্যনত যাব, গৈ কেনে আপোনালোকে ইয়াতে যেনেদৰে প্ৰডাক্টবোৰ লগাই ঠিক তেনেদৰে লগাব। আৰু দিনত আপোনালোকে মনত ৰাখিব 2বাৰ প্ৰডাক্ট লিষ্টিং কৰিব। যদি আপুনি মৰ্ণিং 7টা বজাত কৰিছে তেতিয়াহ'লে আপুনি ইভিনিং 7টা বজাতো ইয়াতে প্ৰডাক্ট লিষ্টিং কৰিব। ঠিক তেনেদৰে প্ৰডাক্ট লিষ্টিং কৰিলে আপোনাৰ ভিউজ অধিক আহিব। 2 নম্বৰ হৈছে আপুনি আপোনাৰ প্ৰডাক্টবোৰ এডিট কৰিব লাগিব। আগতে ফেচবুকত কি আছিলে, ফেচবুক মাৰ্কেট প্লেছত আছিলে যে আপুনি কিবা এটা প্ৰডাক্ট লগালে কি হৈছিলে, আপোনাৰ অৰ্ডাৰ আহিছিলে। কিন্তু আজিকালি ফেচবুক মাৰ্কেট প্লেছ অলপ আপডেট হৈছে, গতিকে আপুনিও আপডেট হ'ব লাগিব। আপুনি কি কৰিব লাগিব, আপুনি যিবিলাক প্ৰডাক্ট আপুনি ইয়াতে লিষ্টিং কৰিছে, যেনেদৰে মই ইয়াতে হেডফোন লগাইছোঁ, কুৰ্তা লগাইছোঁ, চেণ্ডেল লগাইছোঁ, নাইট ড্ৰেছ লগাইছোঁ, এনেকুৱা ড্ৰেছবোৰ আপুনি কি কৰিব লাগিব, এডিট কৰিব লাগিব। এডিট কৰিলে আপুনি কি কৰিব, আপুনি যাব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে এডিট অপশ্যন আহিছে, এডিটত যাব। গৈ কেনে আপুনি কিবা নহয় কিবা ইয়াৰ পৰা আপুনি এডিট কৰিব লাগিব। কি কৰিব, ছাপ'জ মই ধৰি ল'লোঁ কুৰ্তিটোৰ দাম 550 টকা আছে, মই ইয়াতে 10 টকা এটা কমাই দিলোঁ, 540 টকা কৰি দিলোঁ। ঠিক আছে, লোকেশ্যন নলবাৰী আছে, মই আজি ৰাতিপুৱা মই গুৱাহাটী আছিলে, মই নলবাৰী লোকেশ্যনটো চেঞ্জ কৰি লৈছোঁ। গতিকে আপোনালোকে সদায় কি কৰিব, লোকেশ্যনটো চেঞ্জ কৰি ল'ব। এটাই থৈ নিদিব ইয়াতে লোকেশ্যনটো, নহ'লে কি হ'ব, আপোনাৰ অৰ্ডাৰ নাহিব। আৰু কি কৰিব, অফাৰ ডেলিভাৰী এইটো আছে, আপোনাৰ এইটো ইনেবল হৈ আছে, আপোনাক দেখাই দি আছোঁ। এইটো আপোনাৰ ডিজেবল হৈ থাকিব, আপুনি এনেদৰে ইনেবল কৰি দিব। ঠিক আছে, তাৰ লগে লগে আপুনি ডিছক্ৰিপশ্যনতো কিবা এটা লিখি দি দিব। ছাপ'জ লিখি দিলে কেছ অন ডেলিভাৰী বা ফ্ৰী হোম ডেলিভাৰী এনেকৈ লিখি দিব। সদায় আপুনি এনেকৈ কি কৰিব লাগিব, এডিট কৰিব লাগিব। ঠিক আছে, এডিট কৰিলে আপোনাৰ কি হ'ব, অৰ্ডাৰ আপোনাৰ অধিক আহিব। ঠিক আছে, ভিউজ বেছি হ'ব, আৰু ভিউজ যেতিয়াই বেছি হ'ব আপোনাৰ অৰ্ডাৰ আহিব। ঠিক আছে, মই আপোনালোকক দেখাই আছোঁ। মই ঠিক এনেদৰে মই সদায় কৰি গৈ আছোঁ। আৰু চাওক মোৰ অৰ্ডাৰ কিমান আহিছে, চাওক এইবিলাক দেখিছে, মোৰ অৰ্ডাৰ আহিছে। চাওক এয়া মোৰ অৰ্ডাৰ আহিছে। আৰু মই শ্বপ 101ত মই কাম কৰোঁ। মিছত আগতে কৰিছিলোঁ, আজিকালি মিছ' বহুত বেয়া হৈ গৈছে, আপোনালোকে হয়তো গমেই পাইছে। মিছত আজিকালি প্ৰডাক্ট অৰ্ডাৰ কৰিলে কাষ্টমাৰৰ তাত নাযায়। আৰু 2 নম্বৰ কথা, যেতিয়া আপুনি কাষ্টমাৰৰ কাৰণে যিটো বস্তু অৰ্ডাৰ কৰিব, কাষ্টমাৰৰ তাত ফোন যাব, তেওঁ কিবা কাৰণত ফোনটো ৰিচিভ কৰিব নোৱাৰিলে অৰ্ডাৰটো কেঞ্চেল হৈ যায়। অৰ্ডাৰ কনফাৰ্মৰ বাবে ফোনটো কাষ্টমাৰৰ তাত যায়, কাষ্টমাৰে কিবা কাৰণত ফোনটো ৰিচিভ নকৰিলে অৰ্ডাৰ কেঞ্চেল হয়। গতিকে মিছ'ৰ পৰা এতিয়া আপুনি টকা ইনকাম কৰিম বুলি যদি ভাবি আছে, তেতিয়া আপোনাৰ ভুল হ'ব। ঠিক আছে, তো মই এনেদৰে মোৰ অৰ্ডাৰবোৰ আহি আছে। আৰু মই অৰ্ডাৰবিলাক মই শ্বপ 101ৰ পৰা মাৰি আছোঁ। মই আপোনালোকক দেখাই আছোঁ, এইটো শ্বপ 101ৰ এপ হয়। চাওক, ট্ৰেক ইয়ৰ অৰ্ডাৰছ, এইবিলাক মোৰ অৰ্ডাৰ হয়। দেখিছে, মই এইবিলাক অৰ্ডাৰ মাৰিছোঁ। চাৰ্ট আছে, কুৰ্তা আছে, এইবিলাক অৰ্ডাৰ মই মাৰিছোঁ। চাওক, এনেদৰে মই ইয়াৰ পৰা কাম কৰি আছোঁ, শ্বপ 101ৰ পৰা। খুব ভাল এপ হয় এইটো। আৰু যিখিনি আমি সময়ত পইচা পাব লাগে, সেই মানে টকাটো, মাৰ্জিনটো আমাৰ সময়মতে আমাৰ একাউণ্টত সোমাই দিয়ে। আজি মোৰ মৰ্ণিঙতো 355 এটা সোমাইছে, মই সেইটো আপোনালোকক দেখাই দি আছোঁ। চাওক, এটা যাব, আপোনালোকে 3 ডটত যাব, ইয়ৰ পে'মেণ্টত ক্লিক কৰিব। চাওক, আজি 22 এপ্ৰিল হয়, 22 এপ্ৰিলত মোৰ আজি মৰ্ণিঙত 355 এটা মোৰ ক্ৰেডিট হৈছে। দেখিব পাৰিছে আপোনালোকে, 355 এটা মোৰ ক্ৰেডিট হৈ গৈছে আজি মৰ্ণিঙত। গতিকে এনেদৰে মই চাওক কিমান টকা ইনকাম কৰিছোঁ, ইয়াতে আছে। এনেদৰে মই শ্বপ 101ৰ পৰা ঘৰত থাকি টকা ইনকাম কৰি আছোঁ। ঠিক তেনেদৰে আপোনালোকে কি কৰিব, ফেচবুক মাৰ্কেট প্লেছতো আপোনালোকে প্ৰথমটো ক'লোঁ মই, প্ৰডাক্ট আপোনালোকে দিনত 2 টাইম লিষ্টিং কৰিব, মৰ্ণিং 7 AM আৰু ইভিনিং 7 AM এডিট কৰিব। সদায় আপুনি কি কৰিব, দিনত একবাৰ হ'লেও আপোনাৰ যিকেইটা প্ৰডাক্ট ফেচবুক মাৰ্কেট প্লেছত লিষ্টিং কৰি থৈছে, সেই প্ৰডাক্টবোৰ আপুনি কি কৰিব, এডিট কৰিব। আৰু 3 নম্বৰটো হ'ল, আপোনালোকে কি কৰিব, 3 নম্বৰ কামটো কৰিব, এনেদৰে যিবিলাক
মানে ৰিচেলাৰে এইবিলাক এড ফেচবুক মাৰ্কেট প্লেছত লগাই থৈছে আপুনি এই মাৰ্কেট প্লেছৰ এডবোৰ কি কৰিব আপ এণ্ড ডাউন কৰিব লাগিব এনেদৰে ঠিক আছে এনেদৰে আপুনি ডাউন কৰিব এনেদৰে ডাউন কৰি থাকিব আৰু কি কৰিব আকৌ আপ কৰিব ঠিক আছে এনেদৰে আপুনি যেতিয়াই সময় পায় তেতিয়াই আপুনি এনেদৰে আপ এণ্ড ডাউন কৰি থাকিব ঠিক আছে তেতিয়াহ'লে আপোনাৰ কি হয় এনেদৰে আপ এণ্ড ডাউন কৰি থাকিলে আপোনাৰ অৰ্ডাৰ অহাৰ চান্স বেছি থাকে আৰু ময়ো ঠিক তেনেদৰে এইটো প্ৰচেছ মই চলাই আছোঁ আৰু মোৰ অৰ্ডাৰো যথেষ্ট পৰিমাণে আহি আছে গতিকে আপোনালোকৰ যদি অৰ্ডাৰ অহা নাই এতিয়া অৰ্ডাৰ অহা কমি গৈছে তেতিয়ালৈকে আপোনালোকে এই প্ৰচেছটো আপোনালোকে এপ্লাই কৰক নিশ্চয় আপোনালোকে অৰ্ডাৰ পাব ঠিক আছে তো 3 নম্বৰটো আপোনালোকে এনেদৰে আপ এণ্ড ডাউন কৰিব ঠিক আছে আৰু 4 নম্বৰটো হৈছে আপোনালোকে কি কৰিব কাষ্টমাৰে যেতিয়া আপোনাক মেছেজ কৰিব মেছেঞ্জাৰত যেতিয়া আপোনাক মেছেজ কৰিব যে বস্তুটো মোক লাগে বুলি তেতিয়া আপোনালোকে কি কৰিব তেওঁৰ ৰিপ্লাইটো আপুনি অতি শীঘ্ৰে দিব কিন্তু যদি আপুনি আজি কোনোবা এজন কাষ্টমাৰে আপোনাক মানে কি ফোন কৰিছে বা মেছেজ কৰিছে আপুনি ৰিপ্লাইটো অহাকালি দিছে তেনেকৈ কিন্তু আপোনাৰ অৰ্ডাৰ অহাৰ চান্সটো কিন্তু কমি যাব গতিকে আপুনি কাম কৰিব যে যেতিয়াই আপোনাক কোনো কাষ্টমাৰে যদি আপোনাক মেছেজ কৰে আপুনি কিন্তু সেই মেছেজৰ এনচাৰটো আপুনি অতি শীঘ্ৰে দিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ অৰ্ডাৰ বেছি হোৱাৰ চান্স থাকে ঠিক আছে আৰু এটা শেষৰটো হৈছে মই কৈ দি আছোঁ আপোনালোকে আৰু এটা ভুল কৰি আছে সেইকাৰণে আপোনালোকৰ অৰ্ডাৰ নাহে আপোনালোকে চাওক এই কুৰ্তি এই শাড়ীটোত আপোনাৰ 9 টকা লগাই থৈ দিছে এই শাড়ীটোৰ দাম 9 টকা নেকি বাৰু কওক মানে ফেচবুক মাৰ্কেট প্লেছে কি ভাবে মানে আপুনি কাষ্টমাৰক বুৰ্বক বনাই আছে বুজিছে ফেচবুক মাৰ্কেট প্লেছে কিন্তু আপোনাৰ এডটো চাই কেনে আপুনি ফেচবুক মাৰ্কেট প্লেছে ভাবিছে যে আপুনি যে হেৰি কৰিছে যে কাষ্টমাৰবিলাকক ঠগাই আছে গতিকে আপোনাৰ এডবোৰ ফেচবুক মাৰ্কেট প্লেছত কাষ্টমাৰৰ ওচৰত মানে কি নাযায় তেতিয়া আপোনাৰ অৰ্ডাৰ অহাৰ চান্সটো কমি যায় ঠিক আছে তো আপোনালোকে কি কৰিব শাড়ীটোৰ যিটো ৰিয়েল প্ৰাইচ হয় বা চেণ্ডেলটোৰ যিটো ৰিয়েল প্ৰাইচ হয় শ্বুজটোৰ যিটো ৰিয়েল প্ৰাইচ হয় সেইটো আপোনালোকে দিবলৈ চেষ্টা কৰিব ঠিক আছে আপোনালোকে সেইটো ভুল নকৰিব 9 টকা 1 টকা ফ্ৰী এনেদৰে চাওক মেখেলাটোত ফ্ৰী দি থৈ দিছে দেখিছে গতিকে এইটো ভুল আপোনালোকে নকৰিব যদি আপোনালোকে এইটো ভুল কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ ফেচবুক মাৰ্কেট প্লেচ কিন্তু বন্ধ কৰি দিব তেতিয়া আপুনি কিন্তু ফেচবুক মাৰ্কেট প্লেচৰ পৰা কিন্তু টকা ইনকাম কৰিব নোৱাৰিব ঠিক আছে গতিকে এনেধৰণৰ ভুলবিলাক নকৰিব গতিকে এইখিনিয়ে আছিল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু মোক কমেণ্ট কৰি জনাব বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই সঁচাকৈ যদি আপুনি ভাল পাইছে বা শিকিব পাৰিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন ভিডিঅ'তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ বাই বাই ফ্ৰেণ্ডছ